कि जो मैं इतनी देर से कॉन्टिंजेंसी आर्ग्यूमेंट आपको बता रहा था, ये अकल से ही बता रहा था हजरत। आप ये बताएं कि आप इन्फिनिट रिग्रेस ऑफ कॉजेस को पॉसिबल मानते हैं या नेसेसरी बीइंग के एग्जिस्टेंस को सही समझते हैं, चूंकि दो ही ऑप्शन हो सकता है, आप ये बताएं। देखिए, आपको मैं ईमानदारी से बात करूं, एक तो मैं कॉन्टिजेंसी वर्ड ठीक से समझता नहीं, और इस वक्त भी जो आपने अंग्रेजी के अल्फाज इस्तेमाल किए वो ज़रा थोड़े से मुझे डिफ़िकल्ट और कॉम्प्लिकेटेड लगे, तो आप ज़रा सिंपल ज़बान में सवाल कर सकते हैं। आर्ग्यूमेंट ऑफ कंटिजेंसी सर। अरे मैं आपसे कई बार कह चुका हूँ कंटिजेंसी का मतलब। अब मैं कैसे करीम अम्मा बाद सम्मानित सामिने कराम, ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰা যোৱা 20 ডিচেম্বৰ 2025 তাৰিখে মুফতি ছমাইল নাদৱী সাহাব আৰু জাবেদ আখতাৰৰ মাজত যি ডিবেট অনুষ্ঠিত হৈছিলে, যিটোৰ শিৰোনাম আছিল ডজ গড এক্সিষ্ট। ই এনেকুৱা এটা ডিবেট আছিলে যিটো আমাৰ সমাজখনৰ জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে প্ৰত্যেকজন ধাৰ্মিক ব্যক্তিৰ কাৰণে প্ৰয়োজন, আৰু মই ভাবোঁ যে এইখিনি বিষয়বস্তুৰ ওপৰত আমি অলপ চিন্তা কৰাৰো প্ৰয়োজন আছে, আৰু যি চিন্তাধাৰাৰে আমি সমাজখনত এটা গঠনমূলক চিন্তা আগবঢ়াব পাৰোঁ। সেয়েহে আজি কেইবাদিনৰ পৰাও চেষ্টা কৰি আছিলোঁ যে এই ডিবেটৰ ওপৰত অলপ কথা আলোচনা কৰিম, কিন্তু সময়ৰ নাটনি আৰু স্বাস্থ্যজনিত কাৰণত কামখিনি সোনকালে কৰিব পৰা নগ'ল, যদিও দেৰিকৈ হ'লেও এইখিনিৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছোঁ। প্ৰথমতেই এই ডিবেটৰ এটা বিষয়বস্তু আছিলে যে ফেলেচিৰ, সেই ফেলেচিৰ যিটো এক্সাম্পল, তোক এনেকৈ ক'ব পাৰি যে পিপল হেভ বিন ট্ৰাইং ফৰ চেঞ্চুৰিজ টু প্ৰুভ ডেট God exists, but no one has yet been able to prove it. সেয়েহে আৰ্টিষ্টসকলে ক'ব বিচাৰে যে God does not exist. Here is an opposing argument that commits the same fallacy. The people have been trying for years to prove that God does not exist, but no one has yet been able to prove it. গতিকে fallacy means a false belief or a wrong idea. প্ৰত্যেকটো বস্তু যে দেখা যাব বা তাৰ ফিজিকেল এক্সিষ্ট হ'ব পাৰে এইটো জৰুৰী নহয়, কিয়নো মানুহৰ যি আবেগ অনুভূতি আছে বা বিবেক, জ্ঞান, প্ৰেম, ভালপোৱা, জমিৰ ইনচা বা ন্যায়, এইবিলাকৰোতো কোনো টেষ্টি প্ৰুফ নাই, কিন্তু কোনেও অস্বীকাৰো নকৰে। গতিকে মানুহে দুখ আৰু কষ্টৰ যি অনুভৱ কৰে, আৰু এই অনুভৱটোৱে যদি আল্লাহৰ নোহোৱাৰ দলিল বা প্ৰমাণ হয়, যেনেকৈ এথিষ্টসকলে ক'ব বিচাৰে, তেনেহ'লে ন্যায় বিচৰাটোৱে অৰ্থ নাইকিয়া হৈ পৰিব। দুখ বা কষ্টৰ এইটো কথাৰ দলিল বা প্ৰমাণ হয় যে মানুহৰ মাজত ভুল আৰু শুদ্ধৰ অনুভৱ অন্তৰত থাকে, আৰু এইটোৱে আল্লাহৰ অস্তিত্বৰ প্ৰমাণ কৰে, কিয়নো কোৰাণে কৰিমত আল্লাহ তবাৰক তাআলাই ফৰমাইছে যে আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ওয়ালানাবলুৱান্নাকুম বিশাইয়্যিম মিনাল খাউফ, অৰ্থাৎ ভয়, ভোক, জান মাল লোকচানৰ সৈতে তোমালোকক পৰীক্ষা কৰিম। গতিকে দুখ কষ্ট থকাটো এটা পৰীক্ষা হয়, যাতে মানুহে অন্যায় হ'লে কি পদক্ষেপ লয় বা কিমান ধৈৰ্য ধৰে, সেইটো আল্লাহে আমাৰ পৰা চাব বিচাৰিছে। কিয়নো পৰীক্ষকে এক্সামিনেশ্যন হলত পৰীক্ষাৰ্থীয়ে যদি ভুল লিখি থাকে তেতিয়াও শুদ্ধ কৰি দিয়াটো ছিষ্টেমৰ বা পৰীক্ষাৰ নিয়ম নহয়। সেয়েহে ফ্ৰী উইল থকাৰ বাবে পৰীক্ষাৰ্থীয়ে যিয়ে লিখক তাৰ বাবে সেই পৰীক্ষাৰ্থীজন বা ষ্টুডেণ্টজনেহে নিজেই দায়ী হ'ব বা ৰেছপনচিবল হ'ব, এক্সামিনাৰজন কিন্তু তাৰ বাবে ৰেছপনচিবল নহয়। যিহেতু ডিবেটত আমি দেখিবলৈ পাইছিলোঁ যে গাজাৰ যি ইমোশ্যনেল প্ৰসংগক আনি আল্লাহে কি কৰি আছে বুলি প্ৰশ্ন কৰিছে, এই প্ৰশ্নটো কিন্তু অপ্ৰাসংগিক, কিয়নো আল্লাহে কোৰাণে কৰিমত ফৰমাইছে যে বিআইয়ি জাম্বিন কুতিলাত, সূৰা আত-তাকৱীৰ আয়াত নম্বৰ 9, কি গুনাহৰ বাবে কতল কৰা হ'ল। অৰ্থাৎ সেই সৰু সৰু ল'ৰা ছোৱালীখিনি সোধা হ'ব যে তোমালোকক কিহৰ বাবে বা কি দুখ কৰাৰ বাবে কতল কৰা হ'ল বা তোমালোকক মাৰি পেলোৱা হ'ল। গতিকে এই আয়াতৰ তফচিলি বৰ্ণনা আছে, কিন্তু সেইফালে আমি নগৈ, যিহেতু আমাৰ বিষয়বস্তুটো হ'ল যে ফ্ৰী উইল, যে কিয়নো আল্লাহে দুনিয়াত সকলোকে ফ্ৰী উইল দিছে, আৰু এই মুক্ত ইচ্ছাৰে যিমান দুৰ্নীতি কৰিব এদিন তাৰ হিচাপ সকলোৱে দিব লাগিব। যেনেকৈ এক্সাম হলত যি লিখিলে তাৰ হিচাপ বা ৰিজাল্ট আহিব, আৰু তাৰ বাবে এক্সামিনাৰ দায়ী নহয়, কিয়নো আল্লাহ তাআলা আল হাকিম হয় আৰু তেখেত আল আলিম হয়, অৰ্থাৎ তেখেতৰ হিকমত আনলিমিটেড আৰু তেখেতৰ ৰিলমৰ কোনো সীমা নাই। আল্লাহৰ সকলো কামৰ এনেকুৱা হিকমত বা কৌশল আছে যিবিলাক আমাৰ অৰ্থাৎ মখলুক হিচাপে, মানুহ হিচাপে আমি বুজাটো অসম্ভৱ, কাৰণ আমাৰ হিকমত আৰু ৰিলমৰ এটা সীমা আছে। এতিয়া আহিছোঁ ফেইথ বা বিলিভ কাক কয়। ফেইথ শুদ্ধ বা অশুদ্ধও হ'ব পাৰে। যি ফেইথত লজিক বা লজিকেলি যিটো ৰিজন থাকে আৰু তাৰ এভিডেন্সৰ সৈতে পৰিপূৰ্ণ হ'ব, সেই ফেইথ শুদ্ধ হ'ব। সেয়েহে কোৰাণে কৰিমত আল্লাহ তবাৰক তাআলাই ফৰমাইছে যে সূৰা আলে ইমৰানত আয়াত নম্বৰ 190 আৰু 191, ইন্না ফি খালকিছ সামাৱাতি ওয়াল আৰদি ওয়াখতিলাফিল লাইলি ওয়ান নাহাৰি লাআয়াতিল লিউলিল আলবাব। এই আয়াতটো আকলি দলিল হয় যে আসমান আৰু জমিন বনোৱা আৰু ৰাতি আৰু দিন পৰিৱৰ্তন হোৱা এই প্ৰত্যেকটো কাম বুজি পোৱা সকলৰ বাবে এটা ডাঙৰ সংকেত হয়।
ইয়াৰ পিছৰ আয়াতত আল্লাহ পাকে ফৰমাইছে যে আল্লাযিনা ইয়াজকুৰুনাল্লাহা কিয়ামাও ওয়া কুউদান ওয়া আলা জুনুবিহিম ওয়া ইয়াতাফাক্কাৰুনা ফি খালকিস সামাওয়াতি ওয়াল আৰদ, যিসকল মানুহৰ কমন সেন্স আছে তেওঁলোকে গৌৰ ও ফিকিৰ অৰ্থাৎ গভীৰ চিন্তা কৰে যে আসমান আৰু জমিনৰ সৃষ্টিৰ সম্পৰ্কে, আৰু যি চিন্তাৰ দ্বাৰা আল্লাহৰ যে ৱাজিবুল ওজুদ হোৱাৰ বা এক্সিষ্টৰ প্ৰমাণ হয়। গতিকে এইটো ভুল প্ৰবাদ যে ইছলামত প্ৰশ্ন নাই, বৰঞ্চ প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা শিক্ষাৰ প্ৰসাৰতা হয়। পাৰফেক্ট এডুকেশ্যনৰ কাৰণে কুৱেশ্যন এনচাৰ এটা জৰুৰী বিষয়বস্তু। গতিকে সাহাবাই কাৰামসকলে বিভিন্ন প্ৰশ্ন কৰিছে আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিছে, কিন্তু কিছুমান প্ৰশ্নৰ ক্ষেত্ৰত মনা কৰা হৈছে যে যিবিলাকৰ দ্বাৰা মানুহৰ নিজৰহে ইমানৰ ক্ষতি হয়। সেয়ে কোৰাণত কোৱা হৈছে যে মানৱ সমাজে লজিক ইউজ কৰক আৰু আল্লাহৰ সৃষ্টিৰ সম্পৰ্কে নিজৰ বিবেক ইউজ কৰক, যাতে এই ফেথবিলাক লজিকেলি আৰু এভিডেন্স হিচাপে পাৰফেক্ট ছেটিছফেকশ্যনলৈ পৰিৱৰ্তন হৈ যায়। এতিয়া আহিছোঁ আৰ্গুমেণ্ট অফ কণ্টিনজেঞ্চি, এ ফিউচাৰ ইভেণ্ট অৰ কণ্ডিশ্যন ডেট ইজ পচিবল বাট আনচাৰ্টেইন, ইটছ ছামথিং ডেট ডিপেণ্ডছ অন চান্স অৰ আদাৰ ফেক্টৰ্ছ। সেই কণ্টিনজেঞ্চি কে বা চাবি হ'ল আনচাৰ্টেইনিটি, প্লানিং আৰু ডিপেণ্ডেঞ্চ। আনচাৰ্টেইনিটিৰ অৰ্থ হ'ল যে ইট ডিলছ উইথ পচিবিলিটিজ নট ডেফিনেট আউটকামছ, আৰু প্লানিঙৰ অৰ্থ হ'ব ইটছ এবাউট প্ৰিপেয়াৰিং ফৰ অপৰচুনিটিজ। আৰু ইয়াৰ পিছত ডিপেণ্ডেঞ্চ বুলি কওঁতে বুজিব লাগিব যে ইট কেন ৰেফাৰ টু ছামথিং ডেট ডিপেণ্ডছ অন আনাডাৰ ফেক্টৰ। এতিয়া আমি যদি আৰু অলপ ভালকৈ বুজোঁ যে এভৰি কণ্টিনজেণ্ট থিংছ ইন দ্য ইউনিভাৰ্ছ ডিপেণ্ডছ অন নেচেচাৰী বিং ফৰ ইটছ এক্সিষ্টেঞ্চ, এণ্ড ডেট নেচেচাৰী বিং ইজ গড। এক্সাম্পল হিচাপে আব্দুল্লাহ নামৰ এজন মানুহে এখন ফাৰ্মেচীৰ ওচৰত গৈ এটা দৰৱ কিনিব বিচাৰিলে, আৰু সেই মেডিচিনটো তেওঁ ল'বলৈ 100 টকাৰ প্ৰয়োজন হ'ল, আৰু যিটো তেওঁৰ ওচৰত নাই। গতিকে তেওঁ এ নামৰ এজন মানুহৰ ওচৰত গৈ সেই 100 টকাটো বিচাৰিলে। এ ক'লে যে মোৰ ওচৰত নাই, মই বিৰ পৰা লৈ পেলাই দিম। বিয়ে ক'লে মোৰ ওচৰত নাই, মই চিৰ পৰা লৈ পেলাই দিম। আকৌ চিক যেতিয়া বিচৰা হ'ল, চিয়ে ক'লে মোৰ ওচৰত নাই, মই ডিৰ পৰা লৈ পেলাই দিম। তেনেহ'লে লাগাতাৰ বা চিৰিয়েলি এই যোৱাৰ পিছত দেখা গ'ল যে আব্দুল্লাহ নামৰ মানুহজনে মেডিচিনটো কিনিব পাৰিব নে নোৱাৰিব। উত্তৰটো হ'ল যে এনেকৈ গৈ থাকিলে আব্দুল্লাহে না মেডিচিনটো ল'ব পাৰিব, না তেওঁৰ বেমাৰ ভাল হ'ব। কিন্তু আমি দেখিছোঁ যে ইউনিভাৰ্ছ অলৰেডি তৈয়াৰ হৈ গ'ল, অৰ্থাৎ সৃষ্টি হৈ গ'ল, বা আসমান আৰু জমিন সৃষ্টি হৈ গ'ল, বা আব্দুল্লাহৰ ওচৰত 100 টকাটো আহিলে, বা বেমাৰো ভাল হ'ল সেই দৰৱ। তেতিয়াহ'লে এইটো আমি মানি ল'ব লাগিব যে এৰ পৰা বি লৈ, বিৰ পৰা চি লৈ, চিৰ পৰা ডি লৈ এটা যি ধাৰাবাহিকতা ক'ৰবাত নহয় ক'ৰবাত ষ্টপ হ'ল, সেই ধাৰাবাহিকতাটো যিটো চলি আছিলে, তেতিয়াহে আব্দুল্লাহ নামৰ মানুহজনৰ হাতত 100 টকাটো আহিলে আৰু তেওঁ মেডিচিনটো ল'ব পাৰিলে। আৰু সেই যি 100 টকাটো এজন মানুহে দিলে, তেওঁৰ কিন্তু আন কাৰো ওচৰত বিচাৰি যাবলগীয়া হোৱা নাই সেই 100 টকাটো বিচাৰি, অৰ্থাৎ ধাৰাবাহিকতাটোৰ শেষ হ'ল। যেনেকৈ ডিবেটত মুফতি চাহাবে কৈছিল যে এখন গাড়ীৰ চকা আৰু তাৰ সা সৰঞ্জামবিলাক আৰু গাড়ীখন চলি থকা দেখি পেলাই আচৰিত হৈ এজন মানুহে প্ৰশ্ন কৰিলে যে এইখন গাড়ী কেনেকৈ পৰিচালনা হৈ আছে। তেন্তে ছায়েন্সৰ দ্বাৰা এইটো প্ৰুভ কৰা হ'ল যে এই গাড়ীখনত এটা ইঞ্জিন আছে আৰু এইবিলাক সেই ইঞ্জিনটোৱে পৰিচালনা কৰি আছে। কিন্তু এই প্ৰশ্নৰ কাৰণে এইটো সেই প্ৰশ্ন কৰোতাজনৰ কাৰণে শেষ নহয় বা যথেষ্ট নহয়। তেওঁ আকৌ প্ৰশ্ন কৰিব যে এই ইঞ্জিনটো কেনেকৈ তৈয়াৰ হ'ল বা সৃষ্টি হ'ল। আকৌ এনেকৈ প্ৰশ্ন বাঢ়ি যাব, অৰ্থাৎ ইনফিনিট ৰিগ্ৰেছ হ'ব। আৰু ইয়াক ষ্টপ কৰিবলৈ ইয়াক যদি ষ্টপ কৰিবলৈ হয় তেতিয়াহ'লে এটা ডেফিনিট চ'ৰ্চ লাগিব, আৰু যিটো কাৰো ওচৰত ডিপেণ্ডেবল নহয় বা কাৰো ওপৰত নিৰ্ভৰ নকৰে। যেনে সূৰ্যটোৱে পোহৰ দিয়ে বা শ্বাইনিং কৰে, তেতিয়া মানুহে এইটো চিন্তা কৰে যে সূৰ্যটোৱে কেনেকৈ পোহৰ দিয়ে। তেতিয়া আমি বুজিব পাৰোঁ যে কিবা এটা বস্তুৰ প্ৰয়োজন আছে যাৰ কাৰণে পোহৰ হয়, বা গছ গছনিবিলাক বা পুলিবিলাক যিবিলাক মাটি ফাটি ওলাই আহে, ই নিজে নিজে নহয়, কিবা এটা শক্তিৰ প্ৰয়োজন হয় যাৰ বাবে সেই পুলিটো মাটি ফাটি ওলাই আহে। আমি এই কথাটো সত্য বুলি মানি চলোঁ, আৰু এইটোৱেই কণ্টিনজেঞ্চি হয়। আৰু কণ্টিনজেঞ্চি এইটোৰ বৈশিষ্ট্যই হ'ল যে ই কোনো এটা বস্তু অন্য এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে। সেয়ে আমি এই কথাত একমত হ'ব পাৰোঁ যে ছায়েন্স এজিউম কণ্টিনজেঞ্চি। ইয়াৰ বাবেতো আমি বিভিন্ন কাম বা বস্তুবিলাকত এটা এক্সপ্লেনেশ্যন বিচাৰোঁ যে অমুক বস্তুটো যিহেতু নিজে হ'ব নোৱাৰে, গতিকে প্ৰতিটো বস্তু এটা আনটোৰ ওপৰত ডিপেণ্ড কৰে। সেয়েহে ছায়েন্সে কয় যে ইউনিভাৰ্ছৰ প্ৰত্যেকটো বস্তু কণ্টিনজেঞ্চি হয়। আৰু এই যিটো ধাৰণা আমি আলোচনা কৰি আছোঁ, এইটো আল্লাহক মনা বা নমনা বা এথিষ্ট সকলোৱে মানি চলে। আৰু এই ধাৰাবাহিকতাৰ এটাৰ পৰা সিটোৰ বা আন এটাৰ কাৰণ যেতিয়া এটা এক্সপ্লেনেশ্যন ওলাই গৈ থাকে,
তাৰ মাজত যি গেপ আহিব সেইটোৱেই আন এটা কণ্টিনজেঞ্চিৰ বস্তুৰ দ্বাৰা ফিল কৰিব বিচাৰে সেয়ে আমি এইটো মানি ল'ব লাগিব যে এই ইউনিভাৰ্ছ বা পৃথিৱীখন বা ইয়াৰ সৃষ্টিবিলাকৰ ক্ষেত্ৰত একমত হ'ব লাগিব যে এভৰি কণ্টিনজেণ্ট থিংছ ডিপেণ্ডছ অন এ নেচেচাৰী বিং টু মেক ইট দ্য ৱে ডেট ইট ইজ গড অৰ্থাৎ পৃথিৱীৰ প্ৰত্যেকটো বস্তুৱে আল্লাহৰ হুকুমৰ ওপৰত ডিপেণ্ড কৰে আৰু যিজন আল্লাহে কোনো কণ্টিনজেণ্ট বস্তুৰ ওপৰত ডিপেণ্ড নকৰে বা তেখেতৰ প্ৰয়োজনো নাই আৰু তেখেত ৱাজিবুল ওজুদ হয় আল্লাহে কোৰাণে পাকত ফৰমাইছে যে আল্লাহুছ সামাদ সেয়ে বুজিব লাগিব যে গড ইজ নেচেচাৰী এক্সিষ্টেঞ্চ আৰু ইয়াত নেচেচাৰী বুলি কওঁতে ই সম্পূৰ্ণ কণ্টিনজেণ্টৰ অপজিট হয় আৰু সেয়েহে যেতিয়া এক্সপ্লেনেশ্যন কৰোঁতে যি গেপ আহিব আৰু সেই গেপটোৱে আল্লাহ হয় কোৰাণে পাকত আল্লাহ তাবাৰক তাআলাই ফৰমাইছে যে ইন্নাল্লাহা ইউমসিকুস সামাওয়াতি ওয়াল আরদা আন তাজুলা ওয়ালা ইন জালাতা ইন আমসাকাহুমা মিন আহাদিম মিন বা'দি সঁচাকৈ আল্লাহে নিজৰ কুদৰতৰ দ্বাৰা আসমান আৰু জমিনক ধৰি ৰাখিছে যাতে তাৰ নিজৰ জেগাৰ পৰা আঁতৰি নাযায় ইয়াৰ পিছতো নাস্তিকতাবাদৰ লজিক হ'ল যে দুনিয়াৰ বনোৱাৰ আগতে আল্লাহে কি কৰি আছিলে দেখক যে দুনিয়াই বা এই পৃথিৱী বা এই যি ইউনিভাৰ্ছ সৃষ্টি কৰাৰ পিছত আল্লাহে টাইম সৃষ্টি কৰিছে গতিকে ক্ৰিয়েটৰক যদি প্ৰশ্ন কৰা হয় যে টাইমৰ আগত তেখেতে কি কৰি আছিলে তে এই প্ৰশ্নটো সম্পূৰ্ণ অযুক্তিকৰ আৰু এই প্ৰশ্নৰ কোনো লজিক নাই আৰু এনেকুৱা লজিক নথকা বা এনেকুৱা অযুক্তিকৰ যিবিলাক প্ৰশ্ন আছে সময়ে সময়ে আল্লাহৱালাসকলে ইয়াৰ উত্তৰ দি আহিছে ইয়াতে এটা ঘটনা মোৰ মনত পৰিছে যে মোৰ যি ৱালিদ চাহাব তেখেতৰ নাম আছে যে সৈয়দ মোহাম্মদ ইছমাইল তেখেত এজন ইছলামিক স্কলাৰ আৰু লগতে দুনিয়াৰ শিক্ষাৰ শিক্ষিত ব্যক্তি আছিলে আৰু কৰ্মসূত্ৰে এজন শিক্ষক আছিলে যেহেতু প্ৰধান শিক্ষক থকাৰ অৱস্থাত বিভিন্ন অফিচত তেনেকুৱা অফিচিয়েলি কামৰ কাৰণে যাবলগীয়া হয় এটা অফিচত এদিনাখন লগৰ যিসকল সহকৰ্মী বা কলিগছ আছে যিসকল শিক্ষক আছে তেওঁলোকৰ ভিতৰতে এজনে তেখেতক প্ৰশ্ন কৰিলে যিহেতু আমাৰ ৱালিদ চাহাব এজন খুবেই অমায়িক আৰু অনবৰতে এটা মিচিকীয়া হাঁহি মুখত লৈ পেলাই থাকে তেখেতক প্ৰশ্ন কৰিলে যে আপুনি মিচিকীয়াই কিয় হাঁহি আছে তেতিয়া আমাৰ ৱালিদ চাহাবে উত্তৰ দিলে যে এইটো চব ক্ৰিয়েটৰ বা স্ৰষ্টাৰেই মহিমা তেখেতে যাক যেনেকৈ সৃষ্টি কৰিছে তেতিয়া সেই শিক্ষকজনে সুধিলে যে আপুনি ইমান মালিক বা ক্ৰিয়েটৰৰ কথা কৈ আছে তেওঁক জানো আপুনি দেখিছে তেতিয়া আমাৰ ৱালিদ চাহাবে ক'লে যে নিশ্চয় নাই দেখা তেতিয়াহ'লে কেলে আপুনি কৈ আছে যে ক্ৰিয়েটৰ বা মালিক তেতিয়া আমাৰ ৱালিদ চাহাবে সেই অফিচটোৰে এখন টেবুলৰ ফালে আঙুলিয়াই পেলাই এই শিক্ষকজনক প্ৰশ্ন কৰিলে যে আপুনি এই টেবুলখন যে দেখিছে এই টেবুলখন এনেই হৈ গ'ল নে আপুনি ইয়াৰ ক্ষেত্ৰত ক'ব লাগিব যে কোনোবা এজনে বনাইছে তেতিয়া ক'লে যে নহয় নিশ্চয় টেবুলখন এনেই হ'ব নোৱাৰে যিহেতু কোনোবা এজন ইয়াৰ এই টেবুলখনৰ মিস্ত্ৰী আছে বা ক্ৰিয়েটৰ আছে আপুনি জানো দেখিছে তেতিয়া তেখেতক প্ৰশ্ন কৰা হ'ল তেতিয়া এই শিক্ষকজনে ক'লে যে নিশ্চয় নাই দেখা তেতিয়া আমাৰ ৱালিদ চাহাবে ক'লে যে তেতিয়াহ'লে আপুনি এখন সাধাৰণ টেবুলক যদি মানি ল'ব নিবিচাৰে যে এজন ক্ৰিয়েটৰ নোহোৱাকৈ হ'ব নোৱাৰে আৰু সেই ক্ৰিয়েটৰজনক বা সেই মিস্ত্ৰীজনক আপুনি নেদেখাকৈ ইমান আনিছে বা বিশ্বাস কৰিছে যে এজন তাৰ স্ৰষ্টা বা এজন তাৰ মিস্ত্ৰী আছে এই টেবুলখনৰ তেতিয়াহ'লে ইমান ডাঙৰ এখন বিশ্ব ব্ৰহ্মাণ্ড য'ত বিভিন্ন পাহাৰ পৰ্বত গ্ৰহ নক্ষত্ৰ গছ গছনি ইত্যাদি ইয়ানবিলাক ডাঙৰ ডাঙৰ ক্ৰিয়েশ্যন আছে এই ক্ৰিয়েশ্যনবিলাক সেই সৃষ্টিবিলাকক আপুনি কেনেকৈ ভাবি লৈছে যে এজন ক্ৰিয়েটৰ নথকাকৈ বা এজন মালিক নথকাকৈ এনেই হ'ব পাৰিছে তেতিয়া সেই শিক্ষকজনে নিশ্চয় কথাখিনি বুজিলে আৰু বুজাৰ পিছত ক'লে যে নিশ্চয় আপুনিও আপোনাৰ ক্ৰিয়েটৰো সঁচা আৰু আপুনিও সঁচা হয় সৰ্বশেষত আমাৰ এই আলোচনাৰ বিষয়বস্তুটো হ'ল যে মুছলমান আৰু ইমানৱালা যিসকলৰ আছে সেইসকলৰ নিচানী হ'ল বা সেইসকলৰ পৰিচয় হ'ল যে তেওঁলোকে বিনা চৰ্তই বিনা লজিক বিনা এভিডেন্সত আল্লাহৰ ওপৰত ইমান আনিছে বা আমি সকলোৱে ইমান আনিছোঁ যিহেতু আমি ইমানেই মুফাssal পঢ়িছোঁ সৰুতেই মক্তবত থকা অৱস্থাত যে আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া rusulihi ওয়াল ইয়াউমিল আখিৰি ওয়াল কদৰি খাইৰিহি ওয়া শাৰৰিহি মিনাল্লাহি তাআলা ওয়াল বা'সি বা'দাল মাউত গতিকে ইমানৱালা আৰু বিশ্বাসী বান্দা হ'বৰ কাৰণে কোনো ধৰণৰ চৰ্ত আৰু লজিক নোহোৱাকৈ বা কোনো ধৰণৰ কাৰণ নোহোৱাকৈ আমি আল্লাহক মানিব লাগিব আৰু সেই বস্তুখিনিৰ ওপৰত ইমান আনিব লাগিব তেতিয়াহে আমি মৌতৰ সময়ত বা পৃথিৱী এৰি যাবৰ সময়ত ইমানৰ সৈতে খাতমা বিল খাইৰ হ'ব পাৰিম গতিকে আল্লাহ তাবাৰক তাআলাই আপোনালোক সকলোকে এইখিনি কথা কোৱা আৰু শুনাৰ ওপৰত বেছি বেছি আমল কৰাৰ তৌফিক দান কৰক আৰু এই কথাখিনিৰ ওপৰত চিন্তা ফিকিৰ কৰাৰ তৌফিক দান কৰক আমিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু